যে প্ৰমোদ বড়োৱে BTC বাকী ৰাইজক যেনেকুৱা কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে ইয়াত ভিতৰত এটাও কাম হোৱা নাই এটাও কাম কৰিব পৰা নাই আৰু আমি কৈছো যে আমি চৰকাৰ অহাৰ পিছত BTC বাকী ৰাইজৰ কাৰণে আমি কি কি কাম কৰিম সেইটো ইয়াৰ ওপৰত BTC বাকী ৰাইজে নিশ্চয় স্যাটিসফাইড হৈছে আমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত সেই কাৰণে সকলো শ্ৰেণী সকলো ৰাইজে আমাক সমৰ্থন দিছে বুলি আমি অনুভৱ কৰিছো নহলে BPF দলে আজিৰ দিনত এনেকুৱা সিট পোৱাটো অসম্ভৱ কথা নিশ্চয় স্যাটিসফাইড হৈছে আৰু আমি যেনেকৈ প্ৰতিশ্ৰুতি দিছে এনেকৈ আমি কাম কৰিম আচ্ছা স্যার প্রমোদ বড়ো মানে আজি এটা কথা কৈছে যে সংবাদ মেলত কৈছে যে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে তেখেতসকলে আপোনালোকৰ চৰকাৰৰ সমৰ্থন দিব গণতন্ত্ৰৰ উন্নয়নৰ কাৰণে তেখেতসকলে সমৰ্থন দিব নাই এইটো কথা আমি আলোচনা কৰিম যদি কোনোবা UPFL বা কোনোবা কংগ্ৰেছ বা কোনোবা BJP বা কোনোবা ৰাইজৰ দল বা কোনোবাই যদি আমাক চৰকাৰ চলোৱাৰ ক্ষেত্ৰত যদি সমৰ্থন জনায় আমি কাকো ডিনাই কৰাৰ কোনো প্ৰশ্ন নাহে স্পষ্ট কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে BPF জয় লাভ কৰা মানে NDAৰ জয় UPPL জয় লাভ কৰা মানে NDAৰ জয় BPFৰ লগত আপোনালোকৰ কেতিয়াও সংঘাত ক্ষমা কৰিব BJPৰ লগত আপোনালোকৰ সংঘাত নাই UPPL আৰু BPFক একলগ কৰাৰ কাৰণে চেষ্টা কৰি আছে নাই ইয়াৰ আমি BPF দল হিচাপে আমি ইলেকশনত আগৰ পৰাই আমি কৈ আছো যে কোনোবা দলে কোনোবা সংগঠনে আমাৰ BPFক সাপোর্ট কৰাৰ ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই আমি ওয়েলকাম জনাইছো যেনেবা আপোনালোকে দেখিছে JSP এটা সময়ত আমাক সাপোর্ট দিম বুলি আমাক ক'ব লগা একো নাই ওয়েলকাম জনাইছো এটা সময়ত UDF আমাক সাপোর্ট কৰিছিল ওয়েলকাম কৰিছো আমি এটা সময়ত কংগ্ৰেছে আমাক সাপোর্ট কৰিছিল আমি ওয়েলকাম কৰিছো কিন্তু এলায়েন্সত কৰা নাই জাস্ট এলায়েন্স কৰা নাই আমি কাৰো লগত কিন্তু কোনোবা দলে যদি বা কোনোবা সংগঠনে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ ৰিজেক্ট কৰাৰ কোনো প্ৰশ্নই নাহে আজিৰ দিনত যেনেবা UPFলে সেই কথাটো কৈছে ওয়েলকাম সহযোগ কৰক আমাৰ ক'ব লগা কি আছে ভালে হ'ব হয় না নহয় কথাটো বিজেপি সরকার অংশীদার থাকিব না থাকিব আপোনালোকৰ সরকারটো হবই BJP ললেহে আমি ইচ্ছা কৰি কৰবা যদি BJP লগত থাকিম কোনোবা কংগ্ৰেছৰ লগত থাকিম আমি ক'ব পাৰে আমি সৰু পাৰ্টি বিজেপি যদি এটা প্ৰস্তাৱ আপোনালোকক দিয়ে যে আপোনালোকক না আমি আলোচনা কৰিম যদি আৰু বিজেপি যদি ইয়াতো অংশীদাৰ দি পালে আপোনালোককো ডিব্ৰুগড় দিব অংশীদাৰ আৰু আপোনালোকৰ যদি অংশীদাৰ ইয়াত বিচাৰে নাই আমি আমাৰ দল এনেকুৱা আমি সদায় কৈ আহিছো BPF দল যেতিয়া নাকি গঠন হৈছে তেতিয়াৰ পৰাই আমি কৈ আহিছো আমি BTC সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি কাম কৰি যাম ইয়াৰ ক্ষেত্ৰত যদি কংগ্ৰেছৰ লগত থাকি পেলাই আমাৰ যিখিনি নিডছ BTC সকলো জাতি জনগোষ্ঠী সেইটো যদি ফুলফিল হয় কংগ্ৰেছৰ লগতো থাকিম আজি BJP চৰকাৰে চলাই আছে BJPয়ে যদি কয় আমাৰ BTC বাকী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমাক যদি সহায় কৰে আমি আছো আৰু সেমি ফাইনাল বুলি কোৱা হৈছিল নিৰ্বাচন 26 নিৰ্বাচনত বিজেপিৰ লগত আপোনালোকৰ প্ৰত্যক্ষ ফাইনাল সেমি ফাইনাল একো নাই ভাই এতিয়া BPFে চৰকাৰ বনাবলৈ গৈ আছে আজি যদি কোনোবা কংগ্ৰেছ বা কোনোবা UPFL বা কোনোবা BJP বা কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ ক'ব লগা একো নাই আমি FMBত আলোচনা কৰিব সরকার গঠন কৰি ৰাইজৰ বাবে কি কাম কৰিব আপনিতো দেখি আছে মুঠতে আমাৰ BPF দলৰ যিটো ইলেকশ্যনৰ সময়ত যিটো প্ৰচাৰ কৰি আহিছো সেইটো এক নম্বৰ মাটিৰ পাট্টা উচ্ছেদৰ কথা কেনেকৈ আহিব এই মাটিৰ পাট্টা দিয়াৰ পিছত আৰু কিবা উচ্ছেদৰ কথা আহে নেকি 3 তাৰিখ এই আছে ছেক্ৰেটাৰীত BTC কোকৰাঝাৰত হ'ব জাগা সৰু হ'ব ডাঙৰ হ'ব মুঠতে আমি পাব্লিকে যদি বিচাৰে ডাঙৰকৈ বনাব লাগে আমি কৰিম মুঠতে আমাৰ অটেকিং চেৰিমনিটো আমি 3 তাৰিখ
ফিক্স কৰিছোঁ অহাকালি গভৰ্ণৰৰ ওচৰত আমি যাম যদি গভৰ্ণৰে হ'ব বুলি কয় সেইটো ফিক্স থাকিব যদি বাই চান্স গভৰ্ণৰ ডাঙৰীয়াই নোৱাৰিবও পাৰে না নাই 3 তাৰিখত নোৱাৰে অমুক তাৰিখত হ'ব তেতিয়াই হ'ব আমিতো ৰেডি মুঠতে আমাৰ ফালৰ পৰা 3 তাৰিখটো আমি ফিক্স কৰিছোঁ এতিয়া গভৰ্ণৰ ডাঙৰীয়া বা চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব